খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে ময়ো ভালে কুশলে আছো আজি সৰস্বতী পূজা সেই কাৰণে আৰু অলপ ভাজি কাচি ওলাইছো মই ভালকে মোৰ ইন্ট্ৰোডাকচনটো দিয়া নাছিলো গতিকে আজি কৈছো বাৰু মোৰ নাম উপাসনা নাথ আৰু মোৰ ঘৰ বাক্সা জিলাত গোবৰ্ধনাত বৰ্তমান মই বিএসসি ফাৰ্ষ্ট সেমৰ ষ্টুডেন্ট বৰনগৰ কলেজত মই পঢ়ি আছো হেয়াই আৰু এতিয়া মই কলেজত যাম আমাৰ কলেজত এইখন কলেজত আজি মোৰ প্ৰথমটো সৰস্বতী পূজা গতিকে সেই কাৰণে আৰু অলপ ভাজি কাচি ওলাইছো যাওচোন কেনেকুৱা লাগে এতিয়া আমি কলেজ আহি পালো গেটখন ইমান ধুনীয়াকৈ সজাইছে মই এতিয়া কলেজতে আছো বৰষুণে বিধি পথালি দিছিল যদিও সকলোৱে আহিছে সৰস্বতী মাৰ পূজা অৰ্চনা কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে পুষ্পাঞ্জলি দি উঠি আমি অলপ ফিল্ডৰ ফালে গলো তাৰ পিছত আৰু অকন ফটো উঠিলো ফটোটো নুঠিলে নহবই ন আৰু এনেও ইমান দিনৰ পিছত অকন ভালকে হাজিছো মানে পূজা বুলি যদি এখন ভালকৈ ফটো নুঠো কেনেকৈ হ'ব আৰু হেয়া এতিয়া আমি গৈ আছো গাৰ্লছ হোষ্টেল আছে আমাৰ ইয়াতে তাৰ পিছত প্ৰিন্সিপাল ৰেসিডেন্স আৰু লাইব্ৰেৰী একেটা শাৰীতে ধুনীয়াকৈ আছে আৰু লাইব্ৰেৰীটো বহুত বেছি যদিও ডাঙৰ নহয় কেতিয়াবা সময় সুবিধা হলে ভিতৰতো ভালকৈ দেখাই দিম বাৰু আমাৰ ভাত খোৱা হৈ গ'ল আৰু এতিয়া মানে আমি ঘৰলৈয়ে যাম অকন বৰষুণো পৰিবলৈ লৈছে এতিয়া মই ঘৰ আহি পালো আজি তাৰমানে বতৰটো ইমান বেছি আমনি কৰিলে কি ক'ম আৰু ভাল লাগিছে এই মানে ইয়াৰ আগতে মানে 3 বছৰ ভালকে ইমান এটা পূজা কৰিবলৈ পোৱাই নাছিলো এবাৰ পুষ্পাঞ্জলিও দিলো কলেজত ভাল লাগিছে কিন্তু বতৰটোৰ বাদে ইমান অসুবিধা কৰিছে কি ক'ম আৰু এতিয়া বৰষুণ দি আছে অলপ আগতে এনেকুৱা বতাহ দি আছিল ঠাণ্ডা একেবাৰে সোৱেটাৰ পিন্ধি গৈছো তথাপিও মানে ঠাণ্ডাটো আছে কিছুমানে যে কেনেকে মানে সোৱেটাৰ নিপিন্ধাকে গৈছে ক'ব নোৱাৰো আৰু আজি মই মামাহঁতৰ তাত আছো তাৰমানে ঘৰৰ পৰা কলেজখন মোৰ অকমান দূৰ হয় সেই কাৰণে মই মামাহঁতৰ তাত আহিছো এনেকে মানে আৰু মোক যিখিনি মানে এই দেখিছে নহয় অলপ মানে মেকআপ ঠেকআপ বিশেষ একো কৰা নাই মেকআপ তথাপি যিখিনি মানে কৰিছে আৰু মোৰ বায়ে কৰি দিছে তো ঘৰত মই নোৱাৰো সেই কাৰণে আৰু মামাহঁতৰ তালে আহি গলো এয়া মোৰ ভন্টি। নমস্কাৰ।
তাইও মানে যাবলৈ নাপালে আৰু এতিয়া স্কুল বন্ধ সেইকাৰণে তাইও সৰস্বতী পূজা নহ'ল তেনেকৈ কি কৰিব আৰু ইমান কৰোণাৰ উপায় নাই বাৰু আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে টিলিঙাটো বজাই দিব বাই বাই